আপুনি বেলেগৰ ভাল চিন্তা কৰকচোন, তেতিয়া আপুনি দেখিব আপোনাৰ সকলোবোৰে ভাল হৈ গৈছে। আপোনাৰ থট প্ৰচেছটো আপুনি সলনি কৰক। আপুনি যে বেলেগৰ সমালোচনা কৰি থাকে, বেলেগৰ বেয়া চিন্তা কৰে, সেই চিন্তাবোৰ কিন্তু আপোনাৰ প্ৰথমতেই প্ৰগ্ৰেমিংটো হয় আপোনাৰ ব্ৰেইনত। আপোনাৰ ব্ৰেইনে প্ৰথমতেই সেই লেতেৰা বেয়া চিন্তাবোৰ কৰে। গতিকে সেইখিনি কালে আহিব জানেনে? সেই লেতেৰা চিন্তাখিনি প্ৰথমে আপোনালৈ আহিব, আপোনাৰ পৰিয়াললৈ আহিব, আপোনাৰ ল'ৰা ছোৱালীলৈ আহিব। গতিকে আপুনি আপোনাৰ থট প্ৰচেছটো আপুনি সলনি কৰক আৰু সলনি কৰি আপোনালোকে ভাল চিন্তা আপুনি কৰিবলৈ আগবাঢ়ি যাওক, ভাল চিন্তাবোৰ কৰক। তেতিয়াহ'লে আপোনাৰ সকলো ফালৰ পৰাই আপুনি ধুনীয়া দেখিব। কিন্তু আপুনি যদি সদায় বেলেগৰে বেয়া চিন্তা, বেলেগৰে কটু সমালোচনা, বেলেগকে হিংসা কৰা, সেইবিলাক কৰি থাকে, সেইবোৰ আপোনাৰ এই ব্ৰেইনত প্ৰগ্ৰেমিং কৰি কৰি যদি আপুনি ভাবি যদি আপুনি আনৰ চিন্তা কৰে, তেতিয়াহ'লে কাৰ বাৰু ব্ৰেইনত প্ৰথমে ভাৱটো আহিছে? সেই তেওঁৰে হ'ব, তেওঁৰে ঘৰতেই হ'ব। গতিকে সলনি কৰক, সলনি কৰি নিজৰ জীৱনটো ধুনীয়া কৰক।